নমস্কাৰ। কবিতাৰ শিৰোনামা বিষ। নিগনি মৰা ঔষধ বা স্লিপিং টেবলেট। অমৃত নহয় সিও এক বিষ। বিষ লাগিছে যদি সমাজলে এখন কাণ পাতা। বহুতো আঁফলা কথাৰ বিৰুদ্ধাচৰণ থহৰ থহৰকে বাজিব। বিষ লাগে যদি বন্ধুবোৰৰ মাজত শত্ৰু বিচৰা। সৰল মানুহৰ মাজত মুখাৰ আঁৰৰ মুখ বিচৰা। বিষেৰে দিগন্তত যন্ত্ৰণা লাগে যদি অলপ আনৰ বাবে চিন্তা কৰা। কথাৰ ন্যায় অন্যায় বিচৰা। আলাপ নকৰিবা প্ৰলাপ বকা। ৰকম ৰকম হৃদয়ৰ বিষ পানীৰে নিজৰ মগজুৰ ৰক্তক্ষৰণ হ'ব। জীয়াই থাকিবা কিন্তু মনৰ উন্মাদ গতিত ভাৱনাৰ দলং পাৰ হৈ উৰ নহ'ব। কিমান বিষ লাগে চাৰিওফালে চালে অলেখ নীলকণ্ঠ বিচাৰি পাবা। ধন্যবাদ।